সকলোকে মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মোৰ বা নমস্কাৰ। আজি আমি আহিছোঁ আমাৰ ডিব্ৰুগড় ট্ৰেড এক্সপো আৰু আপোনালোকক ভাবিলোঁ যে অলপ ভিতৰত দেখাই দিওঁ বুলি খাওঁ যাতে আপোনালোকে ইয়াত আহি এনজয় কৰিব পাৰে। মানে আমি বজাৰ আহিছিলোঁ, তাইৰ অলপ কাম আছিলে, মোৰো কাম আছিলে, কাম হৈ গ'ল। ভাবিলোঁ চৌকিডিঙত ট্ৰেড ফেয়াৰ হৈ আছে, আমি দুজনীয়ে চাওঁগৈ বুলি। লগতে ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। বলক চাই বলক আমাৰ লগতে। টিকেট কাউণ্টাৰৰ পৰা দেখাই দে। মই যে কৈছিলোঁ ৰাইজসকল আমাৰ পখিলি উৰি পুৰা ফুৰি আছে। এতিয়া যেন তাইহে আৰু ডান্স কৰিব। এয়া চাওক, তলত গ'লে এইটো আচাৰ বেগ দেখিছেনে? আৰু এইফালে চাওক, তাই হাঁহি চাওক আপোনালোক। এয়া চাওক, এতিয়া চাওক, শ্বল ল'ব পাৰিব, কাশ্মীৰী শ্বল। এইফালে চাওক, চুৱেটাৰ কিন্তু বহুত দাম কৈছে তেওঁলোকে। এইফালে ইয়াত স্কাৰ্ফ, এইফালে চাব পাৰে। এইবোৰ আমাৰ ষ্টল শ্বলৰ কাৰণে। এয়া আমাৰ পখিলী বাইদেউ নাচি ফুৰিছে। চাওক, ভালকৈ চাওক, তাইক ভালকৈ ঝুম কৰি দিছোঁ মই। চাব তেতিয়া হাঁহি চাওক, কিছু হাঁহি আৰু নখওঁ আৰু। মোৰ ইয়াতে মানে কোট এটা পচন্দ হৈছিলে, ৰেড কালাৰ। আমি লাগি আছোঁ যদি 300 এনেকৈ পিন্ধি পেলাই গুচি গ'লে গমেই নাপাব। এনেকৈ পিন্ধি গুচি যাওঁ। ভাল ভালে আহিছে বস্তু, হয়নে? ডাঙৰে হয়। এয়া মোৰ দাদা এজন, এখেত ডিজাইনাৰো হয়, ভাল ডান্সো কৰে। সকলোৱে চিনি পাই চাগে, সকলোৰে পৰিচিত দাদা আমাৰ মৰমৰ। কৈ দিয়া, ইয়াত কি কি হৈ আছে? ইয়াতেতো এতিয়া বিহু ডান্স কম্পিটিশ্যন হ'ব, মডাৰ্ণ ডান্স কম্পিটিশ্যন হ'ব, আৰু কাইলৈ হ'ব ফেশ্বন শ্ব'। আৰু কাইলৈ মানে ডেটটো কৈ দিয়া। কাইলৈ কেইটাৰিখ হ'ব? আজি 28। 28ত কালি ফেশ্বন শ্ব' আছে। মই দিয়া চাগে দেৰিয়ে হ'ব ভিডিঅ'টো। পিছত চাই থাকিব আৰু অলপ অলপকৈ। যোনে গম পাই আহিছে আহিবই, হয়নে? এয়া মোৰ নাচনীকেইজনীক দেখি মোৰ শৈশৱকাল মনত পৰি গ'ল। ময়ো খুব নাচিছিলোঁ এনেকৈ, এতিয়াও নাচোঁ বাৰু। দাদা মিঠু দা খুব ধুনীয়া, ভাল নাচে ন? নাচটা দেখাই দিব নেকি? ইয়াত ষ্টেজটো আপোনাৰ কাৰণে আছে। হা, চাই দিয়ক কৈ পেলাই, ভালকৈ কৈ দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ। মোৰ এয়া প্ৰাৰ্থনা ভণ্টি, আপোনালোকে ভাল পালে মানে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। ইয়াকে কৈছোঁ। আমি দুজনী আমনি পাই গৈছোঁ ৰখি ৰখি। ভাবিছোঁ মানে প্ৰগ্ৰাম হ'ব, তাত নাচিব, আমি চাম। বহুত দুবছৰৰ পাছত মানে হাত চাপৰি বজাম, কিন্তু এতিয়ালৈকে একো ষ্টাৰ্ট হোৱা হয় নাই। ৰখি আছোঁ আৰু কেতিয়া হয় আৰু চাম, আৰু আপোনালোককো দেখাম। আৰু তাৰপিছত যামগৈ, মোৰ বজাৰো কৰিব আছে। তুমি নাচিব আহিছা? কি নাচিবা? নামটো তোমাৰ? তোমাৰ ঘৰ ক'ত? অঁ, থাৰ্মেলত থাকা? ইমান মৰম লগা তুমি। তুমি কেতিয়া নাচিবা? মই ভিডিঅ' কৰিম দেই। বাই বাই কৰি দিয়া। লগ পাই গ'লো, তাই বহুত ভাল নাচে বিহুৱতী। এসময়ত চবেই চিনি পাইছিলে। হয়, মঞ্জিতা চবেই চিনি পায়। খুব ভাল লাগিছে। প্ৰাৰ্থনা গাজি বহুত দিনৰ মূৰত লগ পাইছোঁ ন, কলেজতে লগ পাইছিলোঁ চাগে, চিনিয়ৰ হয়। তাৰপিছত লগ পাইছোঁ, ভাল লাগিছে। তাই ইমান ধুনীয়াকৈ এটা চেনেল চলাই আছে। মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে তাই চেনেলটো চাই লাইক কৰে, ছাবস্ক্ৰাইব কৰে আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত। আৰু সেয়াই, আৰু আগলৈ তাই এনেকৈ তাইৰ ভাল ভাল ভিডিঅ' আপোনালোকে চাবলৈ পাব বুলি আশা কৰিছোঁ। বহুত ধুনীয়া নাচে, একদম ডিব্ৰুগড় এসময়ৰ বিহুৱতী আছিলে তাই। হয়,
হয় মৰম লগা নাচনী দুগৰাকী নাচিবলৈ আহিছে ৰখি আছে কৈ দিয়া তোমাৰ নামটো হয় নি ক'ত থাকা তোমাৰ ঘৰ পল্টন বজাৰ কোন ক্লাছত পঢ়ি আছা কেজি কি গানত নাচিবা উৰুহা বতাহে আচ্ছা দুজনী একেলগে নাচিবা অঁ বেলেগ বেলেগ হয় নেকি মই যদি পাৰোঁ তোমালোকৰ ভিডিঅ' দিম দেই অ'কে থেংক ইউ ইমান মৰম লগা বাই বাই কৈ দিয়া আকৌ এই অৱস্থা এই আগতে তাই কৰিলো তাইক মই দুটা হেলমেট পানী বটল ইয়াত আচাৰ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ হৈ গ'ল আমাৰ চাই আৰু ভাল লাগিলে ইমান দিনৰ মূৰত আমি যাব ওলাইছোঁ ৰাইজসকল আপোনালোক আহিব বহুত ভাল লাগিব চাই পেলাই তিথি ওলাই যায় আৰু বেয়া নাপাব আৰু ভাবা নাছিলোঁ আমি ছাডেন আহিলোঁ হয়নে বহুত ভাল লাগিলে ছাডেনেই ভাল ভিৰ অলপ বেছি হৈছে চাব পাৰি দেখাই দিছোঁ সেয়া আৰু যিমান বেছি কৰিব নোৱাৰিলোঁ ভিডিঅ' যিমানখিনি কৰিলোঁ সিমানখিনি চাব আৰু আপোনালোকে যদি ভাল হৈছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু মই ছাবস্ক্ৰাইবাৰসকলক শেহতীয়াকৈ মৰম যাচিছোঁ আপোনালোকো আহিব মোৰ ছাবস্ক্ৰাইবাৰসকলক কৈছোঁ আহিব ভাল লাগিছে আমি বহুত এনজয় কৰিলোঁ দুজনীয়ে মিলি অকলে এতিয়া আমি যাওঁ বাই বাই আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ সকলোৱে আহিব চাব আমাৰ হৈ গ'ল মোৰ ইউটিউব চেনেলত মই দিমেই অতি সোনকালে যিমান পাৰোঁ আৰু ভিডিঅ' এডিট কৰিব পৰাই নাই টাইম লাগে এডিট কৰিবলৈ কিন্তু মই আপোনালোকলৈ অতি সোনকালে ভিডিঅ'টো আগবঢ়াই দিম বাই